নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গাহৰিৰ খাদ্য বনাই আছোঁ আৰু গাহৰি খাদ্যৰ প্ৰথমতে লৈছোঁ কলগছ, সৰু কলগছ এটা কাটি লৈ আহিছিলোঁ। এই কলগছখিনি কাটি লওঁ, তাৰপিছত আৰু কি দিম আপুনি চাই থাকিব। বন্ধুসকল, এই কলখিনি কাটি লোৱা হ'ল, এনেকৈ সৰু সৰুকৈ কাটিছোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব। বন্ধুসকল, কলগছৰ পিছত এইবাৰ লৈছোঁ বেঙেনা। ইয়াত আৰু আছে, এয়া হ'ল বেঙেনা আৰু আলু আছে বহুত। আলু আৰু বেঙেনাখিনি কাটি লৈছোঁ। তাৰপিছত আৰু কি দিম সেইটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। বন্ধুসকল, বেঙেনা আৰু আলু কটা হ'ল। এতিয়া ওলকবি পৰি আছে আৰু আনি আছে মায়ে। আৰু ইয়াত আছে মূলা, গাজৰ আৰু বন্ধাকবি আছে, লৈ আহি আছোঁ ৰ'ব। এই গোটেইবিলাক মিলাই কিনে বনাম আজি, আপোনালোকে চাই থাকিব। তো বন্ধুসকল, ইয়াত ওলকবি, বন্ধাকবি, গাজৰ, মূলা, বেঙেনা, আলু আৰু লগতে দিয়া হৈছে কলগছ। আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ। এইখিনি হ'ল কলগছখিনি। বন্ধুসকল, ধুনীয়াকৈ উতল আহিছে। এতিয়া অকণমান চাউল দি দিম। এইখিনি চাউল দিলেই হ'ব। বন্ধুসকল, ঠাণ্ডা কৰি ল'লোঁ। গৰম আছে অলপমান তথাপিও। তাৰপিছত লৈছোঁ এয়া ৰাইচ পলিচ, মানে মল, আৰু এয়া আছে যুগলি। এইবিলাকত যুগলি ভৰ্তি হৈ আছে। এতিয়া মিলাই লওঁ মই। এয়া হ'ল ঘৰৰ ভাত, ৰোৱা ভাত। গোটা হৈছে। মিনাৰেল মিক্সাৰ দিছোঁ অলপকৈ।
ৰহে বাপা ৰে ৰ ভাঙাবি নেকি এইকেইটা খাহী গাহৰি এইকেইজনী মাইকী গাহৰি ইপিনে খুৰা গাহৰি হেল্ল' এইটো ভাঙি গৈছে একেবাৰে ভাঙি চিঙি গৈছে ইহঁতে খোৱাতকৈ বেছি ফেলাইহে